মোৰ এতিয়াও মনত আছে যেতিয়া আমি প্ৰথম আহিছোঁ যিদিনাখন আমি প্ৰথম আহি পাইছোঁ মানে আমি ওচৰৰ মানুহ ঘৰলে মানে বাইদেউ দিয়কচোন কিবা চেনি হওক বা চাহপাত নহয় জানো মই জানিব বিচাৰিম যে আপোনাৰ দৃষ্টিত বিশ্বৰ এই উন্নত দেশখনৰ লগত জাপানৰ লগত এনেকুৱা কিবা মিল বা এনেকুৱা কিবা সাদৃশ্য বিচাৰি পায় নেকি যোনটো মিল বা যোনটো সাদৃশ্য অসমৰ লগত মিলে মানে আপুনি নেপালী নেকি আপুনি আমুক নেকি তামুক নেকি নমস্কাৰ মই সকলোৱে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক প্ৰত্যেকটো ভিডিঅ'ত যেনেকৈ একোগৰাকী নতুন অতিথিৰ সৈতে আহোঁ আজিও তেনেকৈ আন এজন নতুন অতিথি আন এজন বোলোতে আমি ইতিমধ্যে ৰীতাবাৰ সৈতে আমি এটা অনুষ্ঠান কৰিছিলোঁ প্ৰথম এপিছডটো যদি আপোনালোকে চোৱা নাই ডেছক্ৰিপশ্যন লিংকটো আছে আপোনালোকে চাব পাৰিব আজি পুনৰ ৰীতাবাক লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ প্ৰথমে মই দেৰি নকৰি ৰীতাবা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ ধন্যবাদ আবিদু ৰীতাবা যিহেতু আমি ইতিমধ্যে এটা এপিছড কৰিছোঁ আৰু সেই এপিছডটোত বহু নজনা কথা জানিব পাৰিছোঁ আৰু আজি কিছুমান ইণ্টাৰেষ্টিং প্ৰশ্ন আপোনাক সুধিম আৰু আপোনাৰ পৰা উত্তৰ বিচাৰিম বা মোৰ ফাৰ্ষ্ট প্ৰশ্নটো হ'ব যে যিহেতু আপুনি বৰ্তমান জাপানৰ বাসিন্দা মই জানিব বিচাৰিম যে আপোনাৰ জাপানৰ কোনটো বস্তুৱে আপোনাক আটাইতকৈ বেছি আকৰ্ষিত কৰে আচলতে জাপানত মানে কি আৰু অকল এটা বস্তুৱে নহয় তোমাৰ যদি এনেকৈ লিষ্ট বনাবলৈ যোৱা ঢেৰ বস্তুৱে হ'ব কিন্তু আটাইতকৈ বেছি হৈছে তেওঁলোকৰ যিটো পলাইটনেছ যিটো সেইটো মানে কি ক'ব এতিয়া মানে অসমীয়াত ক'বলৈ গ'লে তেওঁলোকৰ যিটো মানুহৰ প্ৰতি তেওঁলোকৰ যিটো মানে ছাপ'জ মানে মই তোমাক যদি এতিয়া মই উদাহৰণস্বৰূপে যেতিয়া কৈছোঁ মানে যেতিয়া ধৰা বিল্ডিঙৰ পৰা ওলাই যাবা আমি এতিয়া ঘৰৰ পৰা ওলাই গ'লে আমি কিমানক অভিবাদন দিওঁ নহয় জানো ৰাস্তাই পদূলিয়ে যদি লগ পাওঁ কিন্তু তেওঁলোকে মানে কি চিনাকি হওক অচিনাকি হওক তেওঁলোকে নিজৰ মানে ভাষাত একদম মানে যিটো তোমালোকে চাগে চিনেমাটো দেখিছা চাগে মূৰ দুপিয়াই যিটো তেওঁলোকে অহায়ো গজাইমাছ তাৰমানে যদি ৰাতিপুৱা সময় হয় গুড মৰ্ণিং দিব মানে সেইবিলাক বস্তু আৰু ছেকেণ্ড থিং হৈছে তেওঁলোকৰ যিটো পাংচুৱেলিটি যিটো সময়ানুৱৰ্তিতা বুলি যিটো কয় মানে যদি তেওঁলোকে যদি কৈছে তোমাক লগ পাব ধৰা 5টা বজাত 5টা বজাৰ 1 ছেকেণ্ড তেওঁলোক মানে ইটো নহয় সেই 5টা বজাতে তোমাক লগ কৰিব বা তোমাকো তেনেকৈ এক্সপেক্ট কৰিব একদম সময়টো মানে মেইন আৰু তোমাক মই মোৰ যদি ভিডিঅ' চাইছে তেনেহ'লে মই বাৰে বাৰে কওঁ যে ইয়াত বাছ ট্ৰেইন তোমাৰ মানে সকলো বস্তু একদম টাইমত যদি 2টা বজাতেই বাছ আহিব সেই তেনেকুৱা তাৰমানে সেইবিলাক বস্তু আছে জাপানত সেইকাৰণে চাগে আজি জাপান বিশ্বৰ ভিতৰত এখন উন্নত দেশ বা মই যদি দ্বিতীয় প্ৰশ্নটোলৈ যাব বিচাৰোঁ যে জাপানত আপুনি যেতিয়া প্ৰথমবাৰৰ বাবে গৈছিল যিহেতু আপোনাৰ জাপানত যোৱাৰ বহুদিন হ'ল আপুনি যেতিয়া প্ৰথমবাৰৰ বাবে গৈছিল তেতিয়া আপোনাৰ অনুভূতি কেনেকুৱা আছিল বা অভাৰঅল অভিজ্ঞতা আপোনাৰ কেনেকুৱা মোৰ এতিয়াও মনত আছে যেতিয়া আমি প্ৰথম আহিছোঁ যিদিনাখন আমি প্ৰথম আহি পাইছোঁ মানে এয়াৰপৰ্টৰ পৰা যেতিয়া মোৰ ইয়ালৈ আহিছোঁ য়োকোহামাত টকিঅ'ৰ পৰা মানে য়োকোহামালৈ আৰু তোমাক মানে ধৰা তোমাৰ 2 ঘণ্টামান লাগে আৰু আমি বাছত আহিছোঁ মই তোমাক কৈছোঁ গোটেই ৰাস্তাটোত মই অকল বাহিৰলৈ চাই আহিছোঁ মানে মই অকল খিৰিকী দি বাহিৰলৈ চাই আহিছোঁ ইমান পৰিষ্কাৰ মানে তোমাক মই কি ক'ম চ' সেইটোতো হয় মোৰ মানে সেইটো এটা প্ৰথম আহি মোক মেইন মানে যিটো একেবাৰে আচৰিত কৰি পেলাইছিলে মানে তেওঁলোকৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বহুত বেছি ইয়াত সেয়া আছিল বা যদি আৰু এটা প্ৰশ্ন মই এনেকুৱা কৰিব বিচাৰিম যে দৈনন্দিন কাম কাজৰ ক্ষেত্ৰত এনেকুৱা কিবা কাম আছে নেকি যোনটো কাম কৰোঁতে বা যোনটো কামৰ ভিতৰত আপোনাৰ হঠাৎ অসমলৈ মনত পৰে বা অসমলৈ আহিবলৈ মন যায় থকাৰ কাৰণে প্ৰশ্নটো সুধিছোঁ আপোনাক হয় একচুৱেলি কি হয় যেতিয়া মানে ধৰা এতিয়া পটককৈ তোমাৰ ক'ৰবালৈ যদি এতিয়া মানে অসমত থাকিলে কি হয় ন তুমি কিবা এটা কৰি আছা পটককৈ তোমাৰ কিবা এটা দৰকাৰ হ'ল তেতিয়া তুমি কি হয় ন ক'ৰবালৈ ওচৰৰে মানে নাইকিয়া হ'ল ধৰা তোমাৰ চেনিয়ে নাইকিয়া হ'ল বা ঘৰৰ ন মই মাইকী মানুহৰ কথা কৈছোঁ পটককৈ কিবা এটা নাইকিয়া হ'ল এতিয়া কি হয় আমি ওচৰৰ মানুহ ঘৰলে মানে বাইদেউ দিয়কচোন কিবা চেনি হওক বা চাহপাত নহয় জানো তো সেইটো তুমি মানে ইয়াত আৰু এক্সপেক্ট কৰিব নোৱাৰা আৰু সেইবিলাক তেনেকুৱা আছে তেনেকুৱা সৰু সুৰা বা তোমাৰ পটককৈ মনত পৰিলে বোলে মই মাৰ ঘৰলৈ যাওঁ মোৰ মাহী ঘৰলৈ যাওঁ সেইবিলাক এতিয়া মানে ইয়াত পচিবল নহয় আৰু চ' সেইবিলাকতো বহুত মিছ কৰা হয় ইয়াত থাকিলে সেইটোৱে আৰু নিশ্চয় বা ভাৰতবৰ্ষৰ এখন সৰু ৰাজ্য হ'ল অসম
যিহেতু আপুনি অসমৰে এগৰাকী জীয়ৰী আৰু এতিয়া যিহেতু বহুদিন ধৰি আপুনি জাপানত বাস কৰি আছে বা জাপানত আছে জাপান হ'ল এখন বিশ্বৰ এখন উন্নত দেশ মই জানিব বিচাৰিম যে আপোনাৰ দৃষ্টিত বিশ্বৰ এই উন্নত দেশখনৰ লগত জাপানৰ লগত এনেকুৱা কিবা মিল বা এনেকুৱা কিবা সাদৃশ্য বিচাৰি পায় নেকি যোনটো মিল বা যোনটো সাদৃশ্য অসমৰ লগত মিলে মানে তোমাৰ সেইটো মানে কি আৰু অসমৰ লগত মিলা বুলি ক'বলৈ হ'লে তুমি ময়ে ৰিপ্ৰেজেণ্ট কৰোঁ অসম ইয়াততো ময়ে অসমীয়া ছোৱালী হিচাপে অসমীয়া এগৰাকী মহিলা হিচাপে মইতো ৰিপ্ৰেজেণ্টেই কৰিছোঁ ধৰা ইয়াত জাপানত আৰু কিদৰে ৰিপ্ৰেজেণ্ট কৰিছোঁ মই তুমি কৈছোঁ মোৰ চেহেৰা তাৰমানে কি হয় ন জাপানীজসকলৰ লগত মোৰ চেহেৰা বহুতখিনি মিল আছে চ' তোমাৰ যদি অসমৰ বুলি কোৱা তো সেইটো যিটো নেকি মই আচলতে যেতিয়া আমি ধৰা মই বেংগলোৰত আছোঁ তোমাৰ দিল্লীত আছোঁ জানা ন অসমৰ মানুহৰ দেখিলে মানে তেওঁলোকে মানে ডাউট হয় ধৰা ক'ৰ হয় সেনেকৈ সোধে মোক ইভেন মোক বহুতে সোধে আপুনি নেপালী নেকি আপুনি আমুক নেকি তামুক নেকি ইয়াত সেইটো মানে কোনেও নুসুধে মোক চ' সেইটো হয় তাৰপাছত তোমাৰ আৰু এটা মানে কি হৈছে ইয়াৰ যিটো ভাষাটো অসমীয়া কিছুমান ৱৰ্ড মিলে যেনেকৈ তোমাক ফৰ এক্সাম্পল মই কৈছোঁ যেনেকৈ নাই বস্তু মানে আমি যে কওঁ যে আমাৰ এইটো নাই সেই নাইটো তেওঁলোকৰো আছে ছেইম মিনিং একেই নাই মানে নাই আৰু তেনেকুৱা মানে একে তেওঁলোকে ধৰা মানে যিটো মানে কথাৰ মাজত যেতিয়া তেওঁলোকে কয় যে সেই বস্তুটো নাই চ' সেইটো মানে একদম আমাৰ লগত নাই সেইকেই মিনিং হয় চ' তেনেকুৱা কিছুমান ৱৰ্ড আছে মোৰ এতিয়া মানে ইনষ্টেণ্ট মনত পৰা নাই কিন্তু সেই তেনেকুৱা আৰু ঘৰবিলাকো তেওঁলোকৰ আমাৰ অসমৰ ঘৰৰ নিচিনা কিছুমান ঘৰ যিবিলাক তেওঁলোকৰ যিবিলাক ট্ৰেডিশ্যনেল যিবিলাক ঘৰ আছে যে সেইবিলাক মানে মিলে আমাৰ লগত আৰু বাকী তেওঁলোকৰ প্ৰধান যিটো খাদ্য সেইটোতো ভাতেই তেওঁলোকৰ চ' মিল একচুৱেলি চাবলৈ গ'লে ছাউথ ইষ্ট এছিয়াৰ যিবিলাক মানে কালচাৰবিলাক বহুতখিনি আমাৰ অসমৰ লগত মিলে য'লৈ যোৱা তুমি অসমৰ লগত মিল পাবা সেয়া বা আপোনাক অশেষ ধন্যবাদ লাষ্টৰ এটা চমুকৈ আপোনাৰ পৰা উত্তৰ বিচাৰিম আৰু সেই প্ৰশ্নটো মই আপোনাক কৰি পেলাই আমাৰ আজিৰ অনুষ্ঠান সামৰিম যে আপুনি কি ভাবে বিশ্বৰ আটাইতকৈ এখন মানে বিশ্বৰ আগশাৰীৰ দেশবোৰৰ ভিতৰৰ এখন দেশ হ'ল জাপান আৰু জাপান ইমান উন্নত দেশ বুলি আপুনি কি ভাবে কি গুণৰ কাৰণে বা কোনবোৰ কাৰণৰ বাবে আজি বিশ্বৰ ভিতৰত এখন উজ্জ্বলি থকা দেশ হ'ল জাপান বা উন্নত দেশ হ'ল জাপান যদি এইটো মানে কুৱেশ্যনটো একচুৱেলি চবৰে হয়তো বেলেগ বেলেগ হ'ব কিন্তু যদি মোক সোধা মই ভাবোঁ মই এতিয়া 8 বছৰত মই যিটো দেখিলোঁ তেওঁলোকে আচলতে নিজৰ দেশখন বহুত বেছি ভাল পায় তেওঁলোকে নিজৰ দেশখন মানে একদম মানে কোনেও এতিয়া ধৰা এটা সৰু মই এক্সাম্পল দিছোঁ এতিয়া যেনেকৈ লকডাউন হৈছে আমাৰ যেনেকৈ ভাৰতত লকডাউন দিছিলে লকডাউনত যেনেকৈ মানে ইভেন তোমাক পুলিচ লগাই মানুহ মানে মাৰিবলগীয়া হৈছে ঘৰৰ ভিতৰত থাকিবৰ কাৰণে মাজত সেইটো চিটুৱেশ্যন হৈছিলে কিন্তু এতিয়া মানে ইয়াত কি হৈছে এতিয়া যিটো ইমাৰ্জেঞ্চি কোৱা সেইটো মানে লকডাউন নহয় আচলতে ইয়াত মানে তোমাক তেওঁলোকৰ কনষ্টিটিউশ্যনত মানে এনেকুৱা ৰুল আছে যে তোমাক মানে কোনো ফ'ৰ্চ কৰিব নোৱাৰে তোমাক ঘৰত থাকিবৰ কাৰণে সেইটো মানে তোমাক গভৰ্ণমেণ্টে মানে সেইটো ফ'ৰ্চ কৰিব নোৱাৰে এতিয়া যেতিয়া জাষ্ট কৈ দিলে যে মানে জাষ্ট অনুৰোধ কৰিলে আপোনালোকে ঘৰত থাকক তেওঁলোকে ঘৰতেই থাকিব মাস্ক পিন্ধক বুলি ক'লে তেওঁলোকে মাস্কেই পিন্ধিব সেই তেনেকুৱা মানে তেওঁলোকে মই সেইকাৰণে ভাবোঁ মানে ধৰা কিছুমান সৰু সৰু বহুত তেনেকুৱা উদাহৰণ আছে এতিয়া মইতো ক'বলৈ গ'লে তোমাৰ মানে তোমাৰ 3-4টা এপিছড তুমি বনাব লাগিব চ' সেইটো সম্ভৱ নহয় কিন্তু সেইটোৱে একচুৱেলি তেওঁলোকে নিজৰ দেশখন একেবাৰে মানে তেওঁলোকে নিজৰ বুলি ভাবে সেইকাৰণে মানে নিজৰ দেশৰ উন্নতিৰ কাৰণে মানে চৰকাৰৰ ৰুল ৰেগুলেশ্যনবোৰ একদম নিজে পালন কৰিবই লাগিব বা আমি কৰিলেহে দেশখন আগুৱাব তেনেকুৱা ক্ষেত্ৰত বহুতো প্ৰাধান্য দি আছে তেনেকুৱা মানে কোনো ফ'ৰ্চ কৰিব নালাগে তেওঁলোকে নিজে যদি যি কয় মানে তেওঁলোকে মানে তেনেকুৱা সেইটোৱে ৰীতা অশেষ ধন্যবাদ জনাইছোঁ আপুনি জাপানৰ পৰা অলপ সময় দিলে আমি অনুষ্ঠান এটা কৰিবলৈ সুবিধা পালোঁ প্ৰিয় দৰ্শক আজি অনুষ্ঠানৰ পৰা বিদায় ল'ম কিন্তু পৰৱৰ্তী সময়ত আকৌ নতুন অতিথিৰ সৈতে ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে আপোনালোকে অনুগ্ৰহ কৰি আমাৰ চেনেলটো যদি আপুনি নতুন দৰ্শক হয় চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ন'টিফিকেশ্যন বেলটো অল কৰি ল'ব যাতে আমি লৈ অহা পৰৱৰ্তী ভিডিঅ'বোৰ মিছ নকৰে ৰীতা আপোনাক পুনৰ ধন্যবাদ জনাই আজি অনুষ্ঠানৰ পৰা বিদায় ল'ব বিচাৰিছোঁ শেষত কিবা ক'ব বা বয়সৰ দৰ্শকক উদ্দেশ্যি
মই এইটোৱে ক'ম যে তুমি ইমান ভাল ভাল ভিডিঅ' বনাইছা মই চাইছোঁ তোমাৰ ইণ্টাৰভিউবিলাকৰো যিবিলাক কুৱেশ্যন তুমি ছেট কৰিছা বিৰাটেই মানে ভাল ষ্টেণ্ডাৰ্ড তোমাৰ কুৱেশ্যনছবিলাক আৰু মই আশা কৰোঁ তোমাৰ ভৱিষ্যতটো আৰু বেছি তোমাৰ আৰু বেছি আগুৱাই যোৱা আৰু উজ্জ্বল হয় তোমাৰ ভৱিষ্যত আৰু তোমাৰ যিটো চেনেল সেইটো চবেই যাতে ছাবস্ক্ৰাইব কৰে আৰু তোমাৰ ভিডিঅ'ছবিলাক শ্বেয়াৰ কৰে চ' সেয়াই মই ক'ব বিচাৰিম ধন্যবাদ বা পুনৰবাৰ ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক আজিৰ কাৰণে বিদায় লৈছোঁ নমস্কাৰ